So good morning and welcome back to PNM Vlogs. আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ. So আজি মোৰ গাঁৱত ছেকেণ্ড ডে আৰু আজি আমি চাব গৈ আছোঁ ৰাস গধূলি চাম, কিন্তু এতিয়া প্ৰথম আমি যাই আছোঁ বেলচৰ মন্দিৰ. চ' মই বহুত আগতে গৈছিলোঁ এবাৰ, এতিয়া বহুত দিন যোৱা নাই. চ' এবাৰ যাওঁ বেলচৰ মন্দিৰ আৰু তাতে চাওঁ আৰু আপোনালোককো দেখাম. চ' আপোনালোকে চাই থাকক ব্লগটো, দেৰি নকৰোঁ, যাই থাকোঁ, অলৰেডি বহুত দেৰি হৈ গৈছে, বলক. চ' গাড়ীত চাইকেল চলাই যাই আছোঁ আৰু চ' সেয়ে আৰু এতিয়া আগত এটা মন্দিৰ আছে, এনেকৈ যাই আছোঁ আৰু আপোনালোকক এটা মন্দিৰ দেখাম যাওঁতে. এইটো কি মন্দিৰ পাব? নৱগ্ৰহ মন্দিৰ ইয়াৰে. চ' আপোনালোকক দেখাই আছোঁ, এইফালে চাওক, ধুনীয়া আৰু পৰিৱেশটো মুঠতে. আৰু এইটো মন্দিৰটো, চ' এইটো হ'ল মন্দিৰ, ইয়াৰে নৱগ্ৰহ মন্দিৰ বুলি কৈছে এইটো. এইফালে আপোনাৰ ধুনীয়া ফিল্ড, এইখন কি বিদ্যালয় কিবা. চ' এনেকৈ যাই আছোঁ আৰু চ' বলক. চ' গাইজ আমি যাই আছোঁ আৰু এনেকৈ পথাৰৰ মাজে মাজে ৰাস্তা. আৰু মানে ইয়াতে এটা বস্তু ভাল কি, মানে মই তেতিয়া ক'লোঁতো আপোনালোকক যে চাইকেলখন থৈ দিওঁ, মানে ৰখাই কথা পাতিম, কিন্তু এটা বস্তু ইয়াৰে ভাল, গাড়ী আৰু ইমান জাম চাম নাই আৰু. এইটো চাওক, এইটো মন্দিৰে যাই আছোঁ আৰু চাইকেল চলাই বেলচৰলৈকে. বেলচৰ আৰু ইয়াৰে পৰা মোটামুটি আপোনালোকৰ 1.42 কিলোমিটাৰ আছে চাগে, আপোনালোকে দেখিছেনে দেখা নাই নাজানো. 1.42 কিলোমিটাৰ আছে আৰু এতিয়া যাই আছোঁ আৰু মানে ইয়াতে কিবা এটা ভাল লাগে আৰু এনেকৈ খোলা একদম, মানে ধৰক ৰাস্তাটো ইমান চুনচান ন. এই চাওক, এখন বাইক আহি আছে খালী, একদম মানে খালী আৰু এই গুৱাহাটীৰ নিচিনা জাম চাম নাই, একদম মানে ভাল লাগে আৰু কিবা এটা। তেনেকৈ যাই আছোঁ। গাইজ আমি আহি পালোঁ বেলচৰ মন্দিৰ, এইটোৱে বেলচৰ মন্দিৰ. চ' বলক ভিতৰত যাওঁ, আপোনালোকেও বলক আমাৰ লগত. চ' গাইজ আমি সোমালোঁ ভিতৰত, এইটোৱে মন্দিৰটো চাওক. এইটোৱে হ'ল বেলচৰ মন্দিৰ সৰু, বাবুৱে ক'ব অলপ মানে মন্দিৰ. চ' এনেকৈ আমি সোমাই আহিলোঁ আৰু সোমাই আহি এই পুখুৰীটো যে দেখিছে আপোনালোকে, এই পুখুৰীটোত ইমান মাছ আছে নহয়, বাপৰে বাপ. আপোনালোকক মই মাছখিনি ভালকৈ দেখাম সেই আগৰ পৰা, কিন্তু ইফালৰ পৰা চাই লওক, ইয়াতে মাছ একদম গোট বান্ধি আহে মানে মাছবিলাকে. আপোনালোকে এই যদি দেখিছে ক'লা এনেকৈ যে আছে, সেইবোৰ পূৰা মাছ মানে. চ' বলক এনেকৈ আমি সোমালোঁ বেলচৰ মন্দিৰৰ ভিতৰত আৰু এতিয়া ভিতৰত যাই আছোঁ. চ' বলক। অঁ, এই বাবুই কৈ আছে আৰু মুড়ি চুৰি আনিলে মানে ইয়াতে দিলে আমামহে হয় আৰু। চ' বলক যাওঁ ভিতৰলৈকে। আৰু মন্দিৰ কোনটো মানে মেইন, মানে এইটো বনাই আছে, বনোৱা হৈছে নে হৈছে? এইটো হৈছে চাগে, কালাৰ চালাৰ কৰা নাই ন? কালাৰ কৰা নাই। চ' এনেকৈ যাই আছোঁ। চ' আমি এনেকৈ মেইন মন্দিৰটোৰ ফালে সোমাই আহিলোঁ আৰু সোমাই আহি এইটো মন্দিৰ ইমান ধুনীয়া, আৰু এই ৰাইট চাইডে আছে গণেশৰ এটা ধুনীয়া মূৰ্তি, আৰু আমি এনেকৈ সোমাই আহিলোঁ। সোমাই ভিতৰৰ ফালে সোমালোঁ, সোমাই পুৰোহিতজনে ক'লে যে ভিডিঅ' নবনাবা। চ' আমি সেইখিনিতে আৰু ভিডিঅ'টো ষ্টপ কৰি দিলোঁ, কিন্তু মানে আমি বনাই আছিলোঁ আৰু আমিতো গমেই নাপাওঁ ন যে ভিডিঅ', চ' আধা ভিডিঅ' হৈ গৈছে। চ' ভিডিঅ' হৈ যায় আৰু মই নাজানো যে কোনফালে যাব লাগে। চ' বাবুক সুধিলোঁ কোনফালে যাওঁ, আৰু সেনেকৈ কৈ মই পইচা দান দক্ষিণা দিলোঁ অলপমান। চ' দি পিনে এনেকৈ খতম কৰিলোঁ আৰু। চ' মন্দিৰটো মানে বহুত ধুনীয়া কিন্তু দেই, সেইটো মানিব লাগিব। আপোনালোকে চাই থাকক। Ari. Nangge bola aneh Asia ono. চ' গাইজ এইখন নাগাকশা পাৰ্ক বেলচৰ, এনেই আৰু সৰুকৈ কিবা এটা। আৰু এইফালৰ পৰা আহোঁ এবাৰ আমি বাবু, অঁ এইফালেদি যাওঁ, কিন্তু এইফালেদি এইটো লক্ষী মন্দিৰ দেখাই দিছোঁ মই, লক্ষী মন্দিৰ এইটো। চ' গাইজ আমি এতিয়া আছোঁ ভিতৰৰ ফালে, আৰু
এনেকৈ চলি আছে গোটেইখিনি আৰু এই জেগাখিনি যথেষ্ট বহুত ভাল মানে পৰিৱেশটো বহুত ভাল আৰু বহুত ভাল লাগিছে ইয়াতে আহি আৰু এইটো চাব পাৰে আপোনালোকে জুম কৰি দেখাই দিছোঁ শিৱ এটা মূৰ্তি ভাল বনাইছে এইটো এই জেগাখিনি আপোনাৰ গোটেইখিনি ভাল আৰু মন্দিৰ তো এটা শিৱ সেতু বেলচৰ চ' এইটো এটা শিৱ মন্দিৰ ইয়াতে আৰু এইয়া মাছ চাওক মাছ দেখিছে মাছ চাওক মাছকেইটা এবাৰ সিফালে গৈছে আৰু কিবা এটা অৰেঞ্জ কালাৰ মাছ দেখিছোঁ কিন্তু এইটো কমলকাট নেকি আচ্ছা ভাজি খাব মজা এইকেইটা মাছ কি ভাজি খাব মজা এইকেইটা মাছ বঢ়িয়া কি বঢ়িয়া সঁচাই ভাল মন্দিৰৰ মাছতে ভাজি খা কিয় এইকেইটা বেচিবহে দুদিন পিছতে ন যা মন্দিৰৰ মাছ ভাজি খাই চ' গাইজ আমি ওলালোঁ মন্দিৰৰ পৰা এতিয়া আমি অলপমান পুখুৰী পথাৰৰ ফালে যাম নে এতিয়া সময় হ'ব না মানে মাহী অলৰেডি আমাৰ ঘৰত আহি পাইছে আৰু মাহী মানে বাৰে বাৰ ফোন কৰি কৈ আছে জল্দি আহা এনেকৈ কৈ আছে চ' এতিয়া কি কৰোঁ চাওঁ হা পটককৈ যাব পাৰিম চাগে কিমান দূৰ চ' চাওঁ আৰু এতিয়া কি কৰোঁ মোৰ চাগে এতিয়া নাযাওঁ নেকি এতিয়া নাযাওঁ আৰু ডাইৰেক্ট ঘৰত যাওঁ চ' গাইজ এনেকৈ হৈ গ'ল গধূলি আৰু এতিয়া বলক আমি ৰাস চাব যাওঁ যিহেতু মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ এইটো ভিডিঅ' হ'ব গৈছিল ৰাসৰ চ' বলক আমি দেৰি নকৰোঁ যাই থাকোঁ চ' ভিডিঅ' চাই থাকক বলক চ' গাইজ আমি সোমালোঁ এইখন এণ্ট্ৰেঞ্চ ইয়াৰ পৰা গাইজ আমি ফাইনেলি সোমালোঁ এতিয়া আমি যাই আছোঁ আৰু আপোনালোকে চাব পাৰে ইয়াৰ পৰা মানে ষ্টাৰ্ট আৰম্ভ কৰিছে আৰু এইবিলাক লাইট চাইট লগোৱা আৰু কিমান দূৰ খোজ কাঢ়িব লাগিব হ'ব 2 কিলোমিটাৰ খোজ কাঢ়িব লাগিব মানে এফালে আৰু গাড়ী আহিব নিদিয়ে চ' আমি যাই আছোঁ আৰু মই আহি থাকোঁতে লগ পাই গ'লোঁ মৃণাল দাক মিন্ময় দা মানে গোটেইকেইটাৰ নাম MA দিয়ে যায় না মিন্ময় মৃণাল অলপ খেলি মেলি হৈ যায় ৰাস নলবাৰীৰ ৰাস আৰম্ভ হ'ল 3 দিন আজি ভাল লাগিল বহুত তোমাক লগ পাই কিনে পৰা আহিছে গুৱাহাটীৰ পৰা বহুত ভাল লাগিল আমি চালোঁ ৰাস আৰু এতিয়া মানে একচুৱেলি আমাৰ কাষতে হয় গতিকে এইবাৰ ৰাসখন অলপমান বেলেগ হৈছে যোৱাবাৰ মানে গোটেই মানে ৰাসৰ চব মিনা বজাৰ হওক চকৰি তকৰি চব ভিতৰতে থাকে এইবাৰ অলপমান সেইফালে শুনিছে ৰেল লাইনৰ গতিকে এইবাৰ অলপ বেছি ভাল লগা হৈছে আৰু ডিম্পুটা ক'ত আছে সি গোৱাত আছে আহিব পৰহি আহিব বাকী মন্টুটা ক'ত গ'ল লুকাই আছে মন্টুটা ড্ৰোনৰ বাজে চকুত মাৰছি কি কৰবা ভাই পাগলা নেকি কি ক'ম আৰু যি কি নহওক আমাৰ নলবাৰী ৰাসত আহিলোঁ তো আজি 2 দিন গৈ গ'ল মানে আজি 3 দিনত ভৰি দিলে নলবাৰী ৰাসে তো মানুহ মানে অলপ কম হৈছে কিন্তু 5 দিনমান পিছৰ পৰাই ঠিক আছে লগ পাইছোঁ গাইছ আপোনালোকে মানুহৰ আগমন দেখিছে চাগে বা তো গাইজ আমি ঘূৰি আছোঁ আৰু মানে আজি মহন্ত দাও আমাৰ লগত মানে ঘূৰি আছে আজি ৰাসত ঘূৰি আছোঁ একেলগে তো আজি মানে ডিম্পু ভাই নাই তো সি গোৱাত আছে বেয়া লাগি আছে উপায় নাই আৰু আহিব তো মিলন কৰি আছে সেই তোমাৰ নামকেইটা কনফিউজন মৃণাল মিন্ময় মহন্ত আৰু মৃণাল নামকেইটা চবৰে মানে কনফিউজন হৈছে হ'ব কিবা এটা মাতি হ'ল চিনিটো পাইছোঁ তুমি পাইছোঁ চ' এইফালে আছে নলবাৰী বাণিজ্য মেলা মই এইখিনি ৰেকৰ্ড এনেই ভিডিঅ'টো বনাইছোঁ কাৰণ ইফালে বহুত গান বাজি আছে কপিৰাইট লাগি যাব চ' আপোনালোকে চাই লওক এইটো হ'ল বাণিজ্য মেলা এইফালে গাইছ আহি আছিলোঁ আৰু এইফালে এই বস্তুটো
এই বস্তুটো এইটো চকৰি বুলি কয়, চকৰি আমি চকৰি বুলি কওঁ। চ' যাই আছোঁ আৰু আপোনালোকক মই দেখাই থাকিম ইয়াতে মানে কেনেকুৱা ধৰণৰ কি বস্তুবোৰ মানে এতিয়াতো আধা আধি দেখালোঁ আপোনালোকক, চাই থাকক। গাইজ আমি ইয়াতে আছোঁ, এইবিলাক ৰেডি কৰি আছে, চাম আৰু এইটো ফাৰ্ষ্ট টাইম মানে মোৰ জীৱনৰ প্ৰথমবাৰ এইটো চাই আছোঁ। তো আপোনালোকে চাওক মোৰ লগত। তো গাইজ আমি ফাইনেলি তাৰ পৰা ওলালোঁ আৰু বহুত ভাল লাগিল। না সিহঁতৰ লগত ছেফ গাৰ্ড আছে, না সিহঁতৰ লগত কি আছে, কিন্তু সিহঁতে মানে ধুনীয়াকৈ এইটো মানে এইটো টেলেণ্ট আৰু সিহঁতে লাইক এনেকুৱা একদম পূৰা প্ৰেক্টিচ কৰিছে আৰু গোটেইখিনি প্ৰেক্টিচ কৰি পিনে সেইখিনি তাতে মানে সেই কৰিছে আৰু সেইখিনি দিছে। চ' আপোনালোকে আহিব ৰাস চাব, যোনে যোনে আপোনালোকে অহা নাই। চ' গাইজ আজি ব্লগটো ইমানেই আছিল আৰু এইখিনি যোৱাটো কি দেখাম আৰু এতিয়া এখন পাণ খাইছোঁ, বহুত ভাল লাগিল। কেতিয়াও মানে অহা নাছিলোঁ ৰাস্তাত, এবাৰ চালোঁ আৰু বহুত জাগা দেখাব থাকি গ'ল, কাৰণ যদি দেখাই থাকোঁ গোটেই ৰাতি পাৰ হৈ যাব। এতিয়া 10:30 বাজিল। চ' কালি মই বিদায় দিম মাহী বাবু আৰু চ' আপোনালোকে দুদিন থাকিলেও গাঁৱত ভাল লাগিল, বহুত ভাল লাগিল। চ' যোনে যোনে ৰাস চাইছে এবাৰ কমেণ্টত জনাই দিব আৰু আমাৰ বাবুৰ চেনেলটো মানে মিনালৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট দি দিব। চ' গাইজ ইমানেই আছিল। চ' লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। চ' তেতিয়ালৈকে বাই বাই, বাই বাই, গুড নাইট। গুড নাইট।